দিছে ল'ৰা হেল্ল' গাইজ মই গৌতমে আপোনালোকৰ সকলোকে পুনৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি যিহেতু বিশ্বকৰ্মা পূজা তো ইয়াৰ উপলক্ষে মই ৰাতিপুৱাই মহাৰ গেৰেজলৈ আহিলোঁ। মহাৰ গেৰেজত বিশ্বকৰ্মা পূজা পাতিছে, তো সেয়ে আপোনালোকক গেৰেজটো অলপ দেখাবলৈ চেষ্টা কৰোঁ। তো ইয়াৰ সকলোৱে তো ভাইটি আছে, দুটা ভাইটি আছে, সিহঁতে গাড়ীবোৰ আছে। তো এইপিনে মূৰ্তি, তো এতিয়ালৈকে পূজা হোৱা নাই, পূজাৰী আহি পোৱাই নাই। পূজাৰী অহাৰ পিছতহে পূজা হ'ব। তো আমি এইবোৰ ডেক'ৰেশ্যনবোৰ কৰি আছোঁ। সেইপিনে গাড়ী হেৰি হৈ আছে, সেইপিনেও গাড়ী পিনে ধুই আছে। গাড়ী ধুই হোৱাই নাই, কালিৰ পৰা গাড়ী ধুই এতিয়ালৈকে হোৱাই নাই, গাড়ী ধুইয়ে আছে। সেইপিনে আমাৰ ৰূপম লখিমপুৰৰ পৰা আহি বিশ্বকৰ্মা পূজা খাবলৈ পাই গ'লহি। আমি ডেক'ৰেশ্যন কৰি মেলি হৈ গ'ল চব পিনে। এইফালে বেলুন চেলুন লগালোঁ কালিয়ে, সেইখিনি বেলুন কালি গধূলিয়ে লগোৱা হৈ গ'ল। পূৰা বৰষুণ তিতি আছোঁ, মানে ৰাতিপুৱাৰ পৰা তিতি অৱস্থাই নাই। আমি টিং নিব আহিছোঁ, তাত কিবা টিং কমিলে হেনো। কালি লগালোঁ, হ'লেও আজি কিবা টিং লাগে হেনো, তো সেয়েহে নিব আহিছোঁ ইয়াৰ পৰা। এইফালে এতিয়া আমি ডেক'ৰেশ্যন কৰি আছোঁ। এইবোৰ চব ডেক'ৰেশ্যন কৰি হৈছে আৰু অলপ চলপ আৰু আছেগৈ, অলপ চলপ বেলুন ফুলাব আছে আৰু অলপ। তো ফুলাই মেলি ইয়াত লগাম, ইপিনে লগাই হৈ গ'ল। তো আৰু বেলেগত লগাবলৈ আছে বেলুন, তাত লগাম, তাৰপিছত ক্লিয়াৰ। আজি এনেকুৱা বতৰ কৰিছে, পূৰা বৰষুণ তিতি আছে, মানে ওলাই যাব পৰা নাই কলৈকো। কি অৱস্থা, তিতিবুৰি অৱস্থা নাই, পূৰা বৰষুণ। আজি বিশ্বকৰ্মা কি হ'ব ঠিক নাই আৰু। সেইকাৰণে যি বস্তু লাগে আনি দিয়া হ'ল। খৰি, এইফালে দুবৰি বন লাগে হেনো, এইফালে টেকেলি চেকেলি। তো এইফালে বিশ্বকৰ্মাৰ বাবা আনিলোগৈ ৰাতিপুৱা, গৈ কালি নানিলোঁ, সেয়ে ৰাতিপুৱা আনিলোগৈ। যি বৰষুণ, এইফালে বৰষুণ দি আছে। আজি বতৰ কি হ'ব ঠিক নাই, এতিয়া পূৰা তিতিবুৰি অৱস্থা নাই। সেইকাৰণে নাচন এইফালে ডেক'ৰেশ্যন কৰি আছে, এইফালে মহা বেলুন ফুলাই আছে, বান্ধি আছে মানে। তিতিবুৰি অৱস্থা নাই, পূৰা টিং চিং আনিলোঁ। এতিয়া বেলুন ফুলাই আছোঁ, বেলুন কমিলে ডেক'ৰেশ্যন কৰিবৰ কাৰণে। তো তাৰ বেলুন ফুলাই আছোঁ পূৰা। এইফালে DJ লাগিয়ে আছে পূৰা, এইফালে বেলুন বান্ধি আছে, বেলুন হোৱাগৈ নাই মানে লগাই মেলি। এইফালে মূৰ্তি পূজা কৰিবলৈ পণ্ডিত অহাই নাই, ৰসগোল্লা বুনিয়া চব বনা হৈ গ'ল। এইফালে লালমোহন, এইফালে চব বজাৰ হৈ গ'ল, বজাৰ আনি মেলি। তো এতিয়া আমি খাবৰ কাৰণে ইয়াত ডাইনিংখিনি চিজিল লগাই লওঁ। এইটো মূৰ্তি আগৰ, সেইটো যিহেতু গেছ ঘৰ হয়। এইফালে চিজিল কৰিলোঁ এইখিনি কালিয়ে। তো এতিয়া এইখিনি আমি ডাইনিং চাইনিংবোৰ ফিট কৰি লওঁ। এইফালে আমাৰ দাদা কাম কৰি মানে তিতি গৈছে বেচেৰা, কি ক'ব, বাপেকে এনেকুৱা কষ্ট দিছে ল'ৰাক। কিয় মোবাইল মানে লগাই ঠেংকেইটা লগাই হৈ গ'ল এইখনক। এইফালে এইখনটো আগতীয়া হৈ গ'ল। ইয়াততো এইটো মাল আছে, এইটো অলপ পিছত আমি খাই আছোঁ। এইফালে বুনিয়া, এইফালে আমাৰ এজন বহুত কষ্ট হৈছে ল'ৰাজনক, অকণমান ল'ৰাজন কষ্ট ইমান হৈছে পিছত যি টান ঐ, সেইফালে ডাইনিং চিজিল কৰি মেলি হৈ গ'ল অলৰেডি। এইফালে এতিয়া অলপ বজাৰ কৰিবলৈ আহিলোঁ। গেৰেজত অলপ বজাৰ কমি গ'ল, অলপ চেনি কিবা কিবি কমিলে, সেয়েহে এতিয়া ডেইলি বজাৰৰ পৰা বজাৰটো কৰিব আহি গ'লোঁ। তো এতিয়া চেনি জুখি আছে, চেনি জুখি মেলি এইফালে আৰু কিবা কিবি বজাৰ অলপ ল'ব আছে, গাজৰ, জলকীয়া, ফ্ৰেঞ্চবিন, এনেকৈ কিবা কিবি কৰি বস্তু কেইটামান ল'ব আছে। তো তাত বস্তু কমিলে, তো সেয়েহে বজাৰ কৰিব আহিছিলোঁ। এইখিনি লৈ ওলাই দিম ইয়াত। এইফালে পূজাৰী আহি পাই গ'ল, পূজাৰী আহি পাই পেলানি বিশ্বকৰ্মা বাবাক পূজা কৰি আছে, পূজা কৰি আহিছে। তো এইফালে চব অলৰেডি এইখিনি হৈ গ'ল। এইফালে কলকুঁহিয়া কাটি আছে।
গেৰেজৰ পৰা এতিয়া আমি খৰি নিব আহিলোঁ। খৰি অলপ কমিলে তাত বনাবৰ কাৰণে, তাত ৰান্ধনি ৰৈ আছে। খৰি অলপ কমি গ'ল, সেয়েহে বিপৰীৰ পৰা খৰিটো নিব আহিলোঁ। খৰিটো তাত গৈ আকৌ দিব লাগিব। এইফালে খৰি চৰি অনা হৈ গ'ল। এইফালে শাক পাচলি আছে পোলাও বনাবৰ কাৰণে। এইফালে জাদৰ চব্জি কাটি আছে। জুই জ্বলাবৰ কাৰণে জাকিটো চাগে চিনি পাইছে নাই বাৰু? এইটো কিহৰ জাকি হ'ব পাৰে? আপোনালোকে কমেণ্ট কৰি জনাওকচোন কিহৰ হ'ব পাৰে এইডোখৰ। জাকিডোখৰ বনোৱা নে কিহৰ হয়? এইফালে খৰি, এইফালে তাত নহ'ব বুলি ইটা আনিছে চৌকা বনাবৰ কাৰণে। এইফালে লাগি আছে। তো এইফালে ধুনীয়াকৈ চিজিল লগাইছিলোঁ, তো চব আকৌ উঠাই পেলানি এইফালে চৌকা বহাই দিলে। অলপ কাম আছিলে ঘৰলৈ, ৰূপমৰ লগত ঘৰলৈ আহিছিলোঁ। তো এতিয়া আকৌ গেৰেজত যাওঁ। তো গেৰেজত যিখিনি কাম আছে এতিয়া গৈ কৰোঁগৈ। আৰু তাত ফোনো কৰি আছে, অলপ কাম আছে হেনো। তো সেইবাবে ওলাই দিলোঁ এতিয়া ঘৰৰ পৰা। আহি আছোঁ, ইয়াত আহি পেলানি পাইছোঁহি। ঘৰত গৈছিলোঁ, পূজা চূজা শেষ হ'ল। এইফালে ভাত খাই আছে। এইফালে এইটো কি বুলি কয়? আমি ঘৰলৈ খাবি? এইটো কি কয়? এইটো মৌচুমী টেঙা বুলি কয়। এইটো মৌচুমী টেঙা, আপেল, এইফালে বৰটেঙা আছিলে। এয়া বৰটেঙা, আমাৰ বেলেগ খাই আছে। আধা আধি হৈছেগৈ বনাই মেলি। চব আধা হ'লে বুলি ক'ব পাৰি বনাই মেলি। সেইখিনি আকৌ চিজিল কৰিব লাগিব। তো চাওঁ দেখাই দিয়া এবাৰ। লালমোহন লালমোহন চবেই খাব গ'ল, চবেই বহি গ'ল। এইফালে খোৱাত ব্যস্ত চব। এইফালে চবেই খাই আছে, এইপিনে এজনে খালে। এতিয়া আহি আমি ঘৰ পাই গ'লোঁ। বহু ৰাতি হৈ গ'ল, প্ৰায় 11টা বাজিলে। তো আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে নাজানো। ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু মোৰ চেনেললৈ যদি নতুনকৈ কোনোবা আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।